আমাৰ সাংবাদিক বন্ধুসকলক সন্মান জনাইছোঁ। কথা হ'ল আজি ৰাতিপুৱা বজাৰত অহাৰ পিছত আমি শুনিলোঁ আমাৰ তুলসীবিল বজাৰৰ ওচৰৰে এজন বড়ো সম্প্ৰদায়ৰ ছোৱালী ঘৰত নিখোজ আছিল, দুজন ছোৱালী, আৰু সেই দুজন ছোৱালীক প্ৰশাসনে আমাৰ কিবা এটা কুলু পাই পেলাই ছোৱালীজনীক চানলাটাৰীৰ পৰা উদ্ধাৰ কৰিছে আৰু সন্দেহযুক্তভাৱে তিনিজন ল'ৰাক ঘৰৰ পৰা আমাৰ তুলসীবিল প্ৰশাসনে উঠাই আনিছে। এইখিনিতে আমি ক'ব বিচাৰিছোঁ যে দোষী শাস্তি পাব লাগে আৰু আমাৰ তুলসীবিল বজাৰ বা আমাৰ এই অত্ৰ অঞ্চলত ভাতৃত্ববোধতা বজাই ৰাখিব লাগে। ইয়াত যাতে কোনোলৈ এইখিনি বস্তুলৈ যাতে কোনো ৰাজনীতি নকৰে, কোনো ধৰণৰ যাতে কালাৰিং সৃষ্টি নহয়, দোষী শাস্তি পাব লাগে, এইখিনি আমি বিচাৰিছোঁ। আমচুৰ ফালৰ পৰা আমি আমাৰ এই সমূহ ৰাইজক এইখিনি আহ্বান জনাইছোঁ যে আমাৰ এই যিটো ঘটনা হৈছে সেই ঘটনা তদন্তক্ৰমে যদি দোষীয়ে শাস্তি পায়, শাস্তি পাব লাগে আৰু আমি যাতে ইয়াত ভাতৃত্ববোধ বজাই ৰাখি আমি ইয়াত চলাফেৰা কৰিব পাৰোঁ। বিগত দিনত যেনেকৈ আছিলোঁ আজিৰ দিনতো আমি তেনেকৈ থাকিম, অনাগত দিনতো যাতে আমাৰ মাজত কোনো ধৰণৰ হাই কাজিয়া নহয়। এই ঘটনাক আমি ABMCৰ তৰফৰ পৰা ঘৃণা কৰিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। তাৰ লগে লগে মই এই কথা ক'ব বিচাৰিছোঁ যে যি ঘটনা হৈ গ'ল এই ঘটনাৰ উচিত তদন্ত সূক্ষ্মভাৱে তদন্ত প্ৰশাসনে কৰিব, এয়া আমাৰ আশা। আৰু আমি প্ৰশাসনক এইখিনিয়ে ক'ব বিচাৰিছোঁ যে কালপিতৰ নামত যাতে সাধাৰণ ল'ৰাই বা সাধাৰণ ৰাইজে যাতে কোনো ধৰণৰ হাৰাশাস্তি নাপায় তাৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ। ইয়াৰ লগে লগে এই অঞ্চলত যিমান দল সংগঠন আছে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে আমি আহ্বান জনাইছোঁ যাতে অঞ্চলখনত যিটো আগৰ পৰা যি আমি শান্তিপ্ৰিয়ভাৱে বসবাস কৰি আছোঁ যাতে আমি সকলোৱে একত্ৰিতভাৱে আগত যাতে বসবাস কৰি থাকিব পাৰোঁ। ইয়াত যাতে কোনো ধৰণৰ কূটনৈতিকভাৱে কোনোবাই আশ্ৰয় লৈ যাতে অঞ্চলখন বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি সকলোকে চোকা দৃষ্টি ৰাখিবলৈ মই আহ্বান জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে ৰাইজে আমি সকলো জাতি বৰ্ণ ধৰ্ম ৰাইজে এটা বস্তুত আমি জ্ঞান হ'ব লাগে, যিজন কালপিত এই কালপিতৰ কোনো ধৰ্ম নাথাকে, না মুছলমান না হিন্দু না গাৰো না বড়ো, তাৰ কোনো ধৰ্ম নাথাকে, সেই কালপিতেই। গতিকে সেই কালপিতজনক বা তেখেতক এৰেষ্ট কৰাৰ ক্ষেত্ৰত আমি সকলোৱে প্ৰশাসনক সহায় কৰিব লাগে যাতে কালপিতৰ বেছি সৃষ্টি পায় আৰু সেই কালপিতৰ নামত যাতে আমি সাধাৰণ ৰাইজে কোনেও যাতে ইয়াক লৈ কালাৰ কৰিব নোৱাৰে বা কোনেও যাতে ইয়াক লৈ ৰাজনীতি নকৰে তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। গোটেই তুলসীবিল অঞ্চলৰ ৰাইজক এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি যেনেকৈ আগৰ পৰা শান্তিপ্ৰিয়ভাৱে বসবাস কৰি আছোঁ আমি ঠিক আগন্তুক দিনতো তেনেকৈ শান্তিপ্ৰিয়ভাৱে বসবাস কৰি থাকিব লাগে। আজি যি দুজন ছোৱালীৰ লগত যি ধৰণৰ ঘটনা হৈ গ'ল বা হোৱাৰ যিটো প্ৰক্ৰিয়া আমি ইয়াত আহি গম পালোঁ ছোৱালীজনী কোনোবা ঠাইত ৰিকভাৰ কৰিছে আৰু আজি তুলসীবিল অঞ্চলৰ কোনোবা ল'ৰাক এৰেষ্ট কৰি লৈ আহিছে। গতিকে সন্দেহযুক্তভাৱে তেখেতক এৰেষ্ট কৰিছে বুলি আমি গম পালোঁ। আমি ক'ব বিচাৰিছোঁ সন্দেহ নহয়, সন্দেহৰ ওপৰত কালাৰ লগাই যধে মতে কাকোবা উঠাব নালাগে। আমি বিচাৰিছোঁ যিয়ে কালপিত সেই কালপিতক উঠুৱাই তেখেতক আদালতৰ জৰিয়তে যি শাস্তি দিয়ে সেই শাস্তিত আমি জনসাধাৰণে বা আমি ABMCয়ে সহানুভূতি জনাম আৰু আমি যিমানখিনি সহায় সহযোগিতা কৰিব লাগে আমি সহায় সহযোগিতা কৰিম। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে ইয়াত যিমান দল সংগঠন আছে এই সময়ত যিটো অসমৰ যি পৰিৱেশ এই পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি ক'ব বিচাৰিছোঁ যে আমি দল সংগঠনবোৰ একত্ৰিতভাৱে সকলোৱে একগোট হৈ যে কালপিতৰ বিৰোধী আমি মাত মাতিব লাগে, কোনো জাতিৰ বিৰোধী নহয়, কোনো জাতিৰ বিৰুদ্ধে কোনেও মাত মাতিব নালাগে। সেই কালপিতেই। গতিকে সেই কালপিতক আমি প্ৰশাসনক কৰজোৰে অনুৰোধ কৰিম, যিজন কালপিত তেখেতক খুব কম সময়ৰ ভিতৰত এৰেষ্ট কৰি দৃষ্টান্তমূলক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেখেতক শাস্তি দিয়ক, তাতে আমাৰ ABMCৰ সহানুভূতি থাকিব।